নমস্কাৰ বন্ধুসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, এইটো অসমীয়া কুইজৰ পাৰ্ট নম্বৰ 7 হয় আৰু ইয়াৰ আগৰ যদি পাৰ্ট আপোনালোকে 6টা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনটোত ক্লিক কৰি পেলাই মোৰ আগৰ ভিডিঅ'কেইটা চাই ল'ব। আৰু এতিয়ালৈকে যদি আমাৰ এই ব্ৰেইন টেষ্ট অসম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, কাৰণ এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক মই কেৱল আপোনাৰ কাৰণে আনি থাকোঁ। তো বন্ধুসকল, ব'লকচোন আজি আমি কুইজৰ সিদ্ধান্তলৈ আগবাঢ়োঁ। প্ৰশ্ন নম্বৰ 1, সেইটো কি বস্তু যিটো পানীত দিলে বা পানীৰ লগত গলাই দিলে গৰম হয়? বন্ধুসকল ভাবি চাওকচোন, নিশ্চয় ভাল লাগিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে চূণ। হয় বন্ধুসকল, শুকান চূণ আমি পানীত দিলে গৰম হয় আৰু ইয়াৰ ৰাসায়নিক নামটো হৈছে কেলছিয়াম অক্সাইড। প্ৰশ্ন নম্বৰ 2, এনেকুৱা কি প্ৰশ্ন আছে যিটো প্ৰশ্ন প্ৰত্যেক ছেকেণ্ডে তাৰ উত্তৰটো সলনি হৈ থাকে? হয় বন্ধুসকল, এনেকুৱা এটা প্ৰশ্ন আছে যিটো প্ৰশ্নৰ উত্তৰ প্ৰত্যেক ছেকেণ্ডে সলনি হৈ থাকে। বন্ধুসকল ভাবি চাওকচোন, নিশ্চয় ভাল লাগিব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে, অৰ্থাৎ যিটো প্ৰশ্নৰ উত্তৰ সলনি হৈ থাকে সেই প্ৰশ্নটো হৈছে এতিয়া কিমান বাজিছে। আৰু বন্ধুসকল, আপুনি প্ৰত্যেক সময়ৰ মূৰে যদি এতিয়া কেইটা বাজিছে বুলি সুধি থাকে তেনেহ'লে তাৰ উত্তৰটো প্ৰত্যেক ছেকেণ্ডে যেতিয়াই নুসুধে নালাগে সলনি হৈ থাকিব। প্ৰশ্ন নম্বৰ 3, সেইটো কি বস্তু যিটো আমি সদায় ব্যৱহাৰ কৰোঁ কিন্তু আমি চকুৰে বা হাতেৰে ধৰি ৰাখিব নোৱাৰোঁ আৰু চকুৰেও আমি সেই বস্তুটো নেদেখোঁ কিন্তু আমি সদায় ব্যৱহাৰ কৰোঁ? বন্ধুসকল ভাবি চাওকচোন, যদি এই 5 ছেকেণ্ডৰ ভিতৰত আপোনালোকে প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে তেনেহ'লে মোৰ ভিডিঅ'টো পজ কৰিব সেই প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে বায়ু। হয় বন্ধুসকল, বায়ু আমি উশাহ নিশাহ লওঁতে একেৰাহে দিনে ৰাতিয়ে ব্যৱহাৰ কৰোঁ কিন্তু ইয়াক আমি চকুৰেও নেদেখোঁ আৰু হাতেও ধৰি ৰাখিব নোৱাৰোঁ। বন্ধুসকল বুজি পালে নিশ্চয়। কোনটো জীৱৰ ঘাম গুলপীয়া ৰঙৰ? হয় বন্ধুসকল, আমাৰ পৃথিৱীত এনেকুৱা এটা জীৱ আছে যিটো জীৱৰ ঘাম, যিটো গৰম উঠিলে ওলায় ঘাম, সেইটো গুলপীয়া ৰঙৰ। তো বন্ধুসকল আপোনালোকে ভাবি চাওকচোন, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু উত্তৰটো কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলহস্তী। হয় বন্ধুসকল, জলহস্তীৰ ঘাম গুলপীয়া ৰঙৰ। বন্ধুসকল প্ৰশ্ন নম্বৰ 5, অৰ্থাৎ অন্তিম প্ৰশ্ন, কোনটো জীৱৰ কলিজাটো বুকুত নহয় মাথাত থাকে? হয় বন্ধুসকল, এনেকুৱা এটা জীৱ আছে যিটোৰ কলিজাটো মাথাতহে থাকে। তো বন্ধুসকল আপোনালোকে ভাবি চাওকচোন আৰু আপোনালোকে কি বুলি ভাবে মোক কমেণ্ট বক্সত মোৰ এনচাৰটো দিয়াৰ আগতে জনাব। তো বন্ধুসকল আপোনালোকৰ সময় আৰম্ভ হৈছে। বন্ধুসকল ইয়াৰ উত্তৰটো হৈছে কেঁকুৰা। বন্ধুসকল কেঁকুৰাৰ মাথাত কলিজাটো থাকে। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক কৰি দিয়ক আৰু লগৰ বন্ধুৰ লগত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিয়ক, প্লাছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাওক আৰু তাৰ কাষত ওলোৱা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি যাব কিন্তু।